পাইছো পাৰা বছৰ বয়সতে হেনো তুমি সংসাৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিলা আজিৰ পৰাও দায়িত্ব তোমাৰ নাই মই লৈছো কিন্তু মা তোমাৰ দায়িত্ব পালন কৰাৰ পদ্ধতিও বেলেগ আৰু মোৰ পদ্ধতিও বেলেগ প্ৰথমতে মই এডাল টাঙন লাগিব মা এতিয়া আৰু তুমি খুজিবলৈ যাব নালাগে আজিৰ পৰা দায়িত্ব মই ললো তুমি ঘৰতেই থাকা আজি প্ৰথম দিন দায়িত্ব পালন কৰিবলৈ আহিছো যদি মই খুদা হাতে যাওঁ মায়ে অন্তৰত কষ্ট পাব কি কৰা যায় পাই গৈছো সৌজন এজন ব্ৰাহ্মণ নিশ্চয় সকামৰ পৰা আহিছে গতিকে এবাৰ নিশ্চয় ভাল হ'ব এই যে টোপোলা কেইটা দেখা পাইছো দালি চাউল আছে টকা পইচা আছে নিশ্চয় সোণাও আছে সদায়তো সকামলৈ যায় এটা কাম কৰক আজি আৰু এইখিনি বস্তু আপুনি ঘৰত নিব নালাগে এইখিনি মোক লাগিব কি কয় বাপা আজি লাগিব আজি দিব লাগিব আৰু ভালদৰে কওঁতে সেই বস্তুখিনি মোক দিয়ক দিবিনে দাদা নিদিয় এই টোপোলাত বস্তু আছে চলি যাব এসপ্তাহ কোনো কথা নাই কিন্তু কথা হল ইয়াত যদি মই আধা মৰা কৰি থৈ যাওঁ গাঁৱৰ মানুহক কব অমুক মুনিৰ পুত্ৰাই মোক মাৰি ধ্বংস লৈ গৈছে যদি মই ইয়াৰ কামটো বস্তুখিনি নিদিয় কিন্তু মৰিবলৈ ভয় নালাগে ইয়াৰ মই কামটো শেষ কৰি থৈ যাওঁ দুইফাল্লা হৈ গৈছিল এতিয়া আৰু কাকো ক'ব নালাগে এই গছৰ আঁৰত টানি থৈ যাওঁ কথা নাই এইখিনি বস্তু ঘৰলৈ লৈ গলে মা আৰু পিতাই কিমান যে ভাল পাব যাকে যে তেল পাই মানুহ মাৰিবলৈ কুণ্ঠাবোধ নকৰা আনৰ বস্তু হৰণ কৰি আনিবলৈ কুণ্ঠাবোধ নকৰা সেই মহামুনি শ্ৰৱণ মুনিৰ পুত্ৰই শ্ৰদ্ধাৰ নাম ধমিৰাই মই উঠিয়ে আপোনালোকক প্ৰশ্ন কৰিছিলো যে এজন মুনিৰ পুত্ৰ হৈ ৰত্নাকৰ কিয় দস্যু হৈছিল আৰু কোনোদিন গুৰু গৃহত নথকাকৈ কোনোদিন অধ্যয়ন নকৰাকৈ সেই দস্যু ৰত্নাকৰ কেনেকৈ বাৰু বাল্মীকি হৈছিল আপোনালোকে উত্তৰ পালেনে নে নাজানো মই কিন্তু পালো কাৰণ শাস্ত্ৰত কৈছে মহাকাব্যই কৈছে জ্ঞানী লোকে কৈছে যেতিয়া
মাতৃৰ গৰ্ভত সতি সন্তান থাকে পিতৃ মাতৃ দুয়োজনে ধৰ্ম থাকিব কিন্তু নাই স্বামীক ব্যৱহাৰ কৰা নাছিল এটাই মাত্ৰ মনত জপ কৰিছিল স্বামী দেৱ স্বামী দেৱ স্বামী বিনে নাহি দেৱ আৰু যাৰ প্ৰভাৱ মাতৃৰ গৰ্ভত ৰত্নাকৰে পাইছিল দেৰিকে হলেও সেই ৰত্নাকৰ কোনোদিন গুৰু গৃহত নথকাকৈ কোনোদিন